নমস্কাৰ সকলোলৈ। আজি ৰাতিপুৱাতে মায়ে ক'লে ব'লা আজি অলপ বজাৰ কৰিবলৈ যাওঁ। কথাষাৰ শুনিয়ে মই লৰালৰিকৰ নিজৰ কামখিনিৰ লগতে পোহৰকো আজৰি কৰি যাবলৈ বুলি ওলালোঁ। পোনপ্ৰথমেই আমি মাৰ লাগতিয়াল বজাৰখিনি কৰি ল'লোঁ। মায়ে লগতে কাপোৰ কেইযোৰমানো ল'লে আৰু মোক এযোৰ গিফ্টটো দিলে। নেক্সট ভিডিঅ'ত মই গিফ্ট পোৱা কাপোৰযোৰ আপোনালোকক দেখুৱাম দেই। মাৰ বজাৰ কৰি আজৰি হোৱাৰ পাছত মোৰো দৰকাৰী কেইটামান বস্তু ল'বলৈ আছিলে, সেইকেইটাও মই লগতে লৈ ল'লোঁ। এটা কথা ক'বলৈ আছিলে, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে। কাইণ্ডলি প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ এনেদৰে ভাল ভাল ভিডিঅ' বনাই যাবলৈ উৎসাহিত হ'ম। এনেদৰে কেতিয়াবা ব্যস্ততাৰ জীৱনৰ মাজৰ পৰা বাহিৰলৈ অলপ ওলাই আহিলে মনবোৰ মুকলি লাগে, নহয় জানো? আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি